সংসাৰ কবি কিশোৰ কুমাৰ বেজবৰুৱা, আবৃত্তি বিতপন কাশ্যপ। কাকা, আজি দেখছা ৰাইজৰ লীলা, কাৰ কিমান চাবি খেলা। মনত পৰে না কাকা, বৰ ভোকত পান্তা আৰু ঠাণ্ডাত চিৰা কাঠা। আমি হৈছিলো কাপোৰ নাপে লাংতা, ইটা চলি কাপোৰ পাই লাংতা। তোৰ মনত পৰে না কাকা, তেল নাপে ভখৰা পৰা গাৰ ছালখানত যি ছবি আঁকিব পাৰি। ইটা সেই মিঠাতেল দিলি চলি কি ক'ব জানা, ইচ এগলা আৰু ঘুইব পাৰি। আমাৰ নলবেইৰা বৌক দেখছিলি, বাপ্পা ঐ কাপলত সূৰ্যটো হান সেন্দুৰৰ ফটা। ইটা বেটিহঁতৰ বিয়া হচিন আকৌ নাপা। ৰত্নে কাইকে ৰাপিক দেখছা কি লীলা, এখানে হিয়া তাতে যেন শ্ৰীকৃষ্ণ আৰু ৰাধাৰ লীলা। এনে হান হৈছি হিয়াখান ভাড়াত দিছি, কোনবাই নি জেজেইৰা কৈছি। সাত ভতাৰৰ সংসাৰ কি হ'ল আজি, ৰহত তলে গেছি। কাকা, এনকে বহুতৰ দুখৰ সংসাৰ চলছি। নমস্কাৰ।